চ' গাইজ আমি মেইন যিটো সকলো ভক্তই মানে সেৱা কৰে সেইটো অংশলৈকে আমি গৈছোঁ। আগতে ইয়াত ৰেষ্টৰুম আছিলে, কিন্তু নতুনকৈ 2021ত নতুনকৈ বনাই এতিয়া বেলেগ অলপ কৰিলেগৈ। চ' এইটো যিটো যিটো বন্তি জ্বলাব তেওঁলোকৰ কাৰণে, তেওঁলোকে ইয়াত জ্বলাই আছে। হেল্ল' গাইজ, চ' সকলোকে পূজাৰ উলগ যাচিছোঁ। যিহেতু পূজাৰ বতৰ, সেইকাৰণে পূজাত নুঘূৰিলোঁ, কেতিয়া ঘূৰিম আৰু সেইকাৰণে ময়ো অলপ যাওঁ। আজি যিহেতু অষ্টমী হয়, অষ্টমীত মানুহ বেছিকৈ ভিৰ হয়, ভক্তৰ বেছিকৈ সমাগম হয়। ত' সেইকাৰণে মই ওলাইছোঁ মালিনী থানলৈ, ওলাইছোঁ আৰু ৰাইজ। চ' চাই থাকিব আৰু দেই, চাই থাকিব আৰু একদম স্কিপ নকৰাকৈ চাই থাকিব আৰু দেই। A few moments later. ৰাইজ, ত' কিলোমিটাৰ জাষ্ট অলপ পাৰ হৈছোঁ। এইটো হ'ল যোৱা ৰাস্তা। চ' এইফালে গৈ আমি মালিনী থান পাম আৰু ৰাইজ আপোনালোকে চাই থাকিব আৰু। ফাইনেলি আহি পালোঁ মালিনী থানলৈ। আৰু এইটো জানেই আপোনালোকে যে এইটো মালিনী থানটো 1300-1400 শতিকাতে বনোৱা হৈছিলে। এইটো চাওক, এইটো ৱাল নতুনকৈ দিছে। এই মালিনী থানটো মানে চুতীয়া কিঙে বনাইছিলে বোলে, আজি বহুত বছৰ মানে 1300-1400 শতিকাতে বনাইছিলে। চ' বহুত মানে পুৰণা যুগৰ হয়। চ' এতিয়ালৈকে যে চোৱা চিতা কৰি ৰাইজে থ'ব পাৰিছে, সেইটোৱে বহুত ভাল কথা। চ' আমি যাওঁ, এইখন গেট। কি হয় এইটো? মানে টিকেট কাটিব লাগে ন? অঁ আচ্ছা 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 আচ্ছা, অঁ টিকেট কাটিব লাগে ন? কোনখিনিত হয়? আচ্ছা, অঁ আচলতে টিকেট কাটিব লাগে। চ' আমি টিকেট কাটিবলৈ যাওঁ প্ৰথমতে। কোন ভাইটি ভণ্টিহঁতৰ আহিছে চাওক। আজি ৰাতিপুৱা চাগে বহুত ভিৰ আছিলে চাগে, কাৰণ মানুহবিলাকে বেছিকৈ খোৱা নোবোৱাকৈ আহে। চ' অলপ লেট হ'ল। টাইমটো আপোনালোকে চাব পাৰি চাগে, 12টা বাজিবই আৰু 11:51। চ' গৈ থাকোঁ ভাই। চ' গাইজ, আমি এতিয়া ওপৰলৈ উঠি গৈ আছোঁ আৰু লাহে লাহে। চ' এইবিলাক চাওক, কিছুমানে নামিছেগৈ আৰু, কাৰণ লেট হ'ল এতিয়ালৈকে মানুহ মানে। এইফালে চাওক, ধুনীয়া ধুনীয়া ছোৱালীও আহিছেগৈ আৰু সিহঁতে দৰ্শন কৰি আহিছে আৰু চাই। আমি গৈ থাকোঁ আৰু লাহে লাহে। এইটো সময়ত ভিৰ ভাৰটো বেছি নাই, বেছিকৈ ৰাতিপুৱাৰ সময়ত থাকে। খটখটি বনাই থৈছে ধুনীয়াকৈ, ৰাস্তাটো বনাই থৈছে অৱশ্যে। চাওক, আমি এতিয়া লাহে লাহে গৈ থাকোঁ ওপৰত, চাই থাকিব গাইজ। এয়া চাওক, মানে ইয়াত ল'ৰা ডেকা বুঢ়া বুঢ়ী বহুত গৰম দেই, তেনেকৈ কোনো মানে নাই আৰু। চ' সেই আমি এতিয়া মেইন এৰিয়াটোত আহি পাইছোঁহি আৰু, যিহেতু বিশ্বাসেই আদিমূল আচলতে। চ' সকলো বিশ্বাসৰ ওপৰৰ কথা। চ' সকলো ভক্তগণে আহিছে নানা প্ৰান্তৰ পৰা। চ' বহুত ভাল লাগিছে। চ' গাইজ, এইটো চাওক, নতুনকৈ ইনগ্ৰেট কৰিছে 2021ত শ্ৰী আলো লিবাং। চাওক গাইজ, বহুত ধূলি, সেইকাৰণে অলপ মুখকে ধুই লওঁ আৰু। এইফালে চাওক, নাৰিকল ফুটাই আছে। এয়া ভালকৈ অলপ জোৰকৈ মাৰ। মেইন এৰিয়া এইটোৱে হয়। এয়া গাইজ, মেইন যিটো
যিটো আমাৰ সেৱা কৰা জেগা হয় এইয়া এয়া হয় চব আমাৰ দেৱী ভক্তৰ বহুত সমাগম ৰাইজ এইফালেও এপাক ঘূৰিবৰ কাৰণে জেগা আছে চৰি গাইজ এপাক নহয় আচলতে ভক্তসকলৰ নিজৰ ইচ্ছামতেই ঘূৰে চ' চাওক আপোনালোকে বেৰাবিলাকত চাওক এই বেৰাবিলাকত নানা ধৰণৰ মানে মূৰ্তি দেৱ দেৱীৰ মানে মূৰ্তি খোদিত কৰা আছে বহুত ভাল লাগিছে গাইজ এইমাত্ৰ অলপ দৰ্শন কৰি আহিলোঁ এতিয়া আকৌ ৰুক্মিণীৰ ফালে যাম তো এইফালে যাব লাগে এইটো ছাইডত ইয়াৰ পৰা আকৌ এনেকৈ উঠি গৈ থাকিব লাগে পিছলিব দেই এতিয়া এইটো নলা হয় পানী মানে বেলেগ ফালে নোযোৱাকৈ এইটো ছাইডত অহাকৈ বনাই দিছে চ' গৈ থাকোঁ আৰু সেইটো ৰাস্তাটো আমি বেলেগ ফালে আহিলোঁ সেইটো ধুনীয়াকৈ ৰাস্তা বনাই থোৱা আছে সেইকাৰণে কষ্ট হৈছে বেছিকৈ আইও ইমান ফুপাইছে কি ক'ম মানে আৰু ফুপাই গৈছোঁ আৰু এই চাওক সেইটো কেনেকুৱা লাগিছে কচোন একদম পূৰা কষ্ট লাগিছে নে কষ্ট পাইছে একো নাই কষ্টৰ ফল পাব এনেই কষ্টৰ ফল মিঠা বুলি কোৱা হয় নহয় চ' গৈ থাকোঁ লাহে লাহে কি ক'ম আৰু দেই আজি বতৰটো ভাল হ'ব যেন লাগিছিল কিন্তু বেছিকৈ গৰম হৈছে আজিৰ দিনটোত অঁ আমাৰ বহুত গৰম লাগিছে দেউতা সেইটো কি হৈছে আৰু আজিকালি যুগবিলাক সেয়া চাওক আহিছে আৰু গাইজ মানে কি ক'ম আৰু এই পাহাৰ বনোৱা ইমান এক্সপিৰিয়েঞ্চ নাই চ' সেইকাৰণে বহুত কষ্ট পাইছোঁ কিন্তু কি কৰিম কিবা এটা পাবৰ কাৰণে কিবা এটা কষ্ট কৰিব লাগিবই চ' সেইটোৱে আৰু আকৌ উঠিব লাগে মা কচম কি হ'ব সঁচাই ঈশ্বৰক বিচাৰিবলৈ বহুত কষ্ট হয় আজি বুজিছোঁ ঈশ্বৰক মানে সহজতে পোৱা নহয় সেইটো কথাটো সত্য ये देखो कितना ब्यूटीफुल नज़ारा है ऊपर से पहुँच ही गया हूँ अभी देखते रहिए दोस्तों बहुत गरम दे भाई गाइस মানে এই যিটো আমি উঠি আহিছোঁ সেইটো ফালেও আহিব পাৰে আৰু এইফালে ধুনীয়াকৈ এইটো এটা ৰাস্তা আছে সেইফালেও আহিলে মানে ৰুক্মিণীত পাবহি পাৰে আৰু চ' সেইকাৰণে আমাৰ বেছিকৈ কষ্ট হ'ল মেইন ৰাস্তাটো অহা নাই শ্বৰ্টকাট যোৱা বস্তু সদায় এনেই কষ্টকৰ হয় আৰু এতিয়া আৰু আহি পাইছোঁহি আৰু একদম মেইন ৰুক্মিণীত উঠি গৈছোঁ আৰু লাহে লাহে মানে এনাৰ্জি একেবাৰে শেষে আৰু ক'ব লাগিব ইমানতে যদি ইমান হয় কি হ'ব কেনেকুৱা লাগিছে আচ্ছা ঠিকে আছে এয়া এইটো হয় গাইজ অলপ জিৰাই লওঁ তাৰপিছতহে যাম আৰু সেইফালে চাওক
আয়ো দেখি কি কম কুকুৰ নিচিনা ফোপালেও মানে শান্ত পোৱা নাই টিপ 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 কৰিছে বহুত গৰম ভাই বহুত গৰম আহি পালোঁ আৰু অলপ জিৰাই লওঁ গৰম চাওক কেনেকুৱা গৰম তামাম গৰম দেই কি কৰিম ঈশ্বৰৰ কাৰণে অলপ কষ্টটো কৰিবই লাগিব সকলোৱে যদি সহজতে যদি ঈশ্বৰক পোৱা হ'লেতো কি কথা আছিলে আৰু চ' এইটো কষ্ট বুলি ভাবিব নালাগে আচলতে হয় লাগিব এনেকৈ আৰু চ' অলপ পেপচিকে খাই লওঁ আৰু মানে একদম যিহেতু মানে দেহাৰ পৰা পানীটো বেছি ওলাই গৈছে সেইকাৰণে পানীটো আকৌ ভৰাই লওঁগৈ খাই লওঁ আৰু দেই মানে মালিনী আহি যদি ৰুক্মিণীত নাহোঁ তো এটা আধৰুৱা যেন লাগি থাকে বাতটো সহি সেইকাৰণে আহিলোঁ কমেণ্ট কৰিব কেনেকুৱা লাগিলে ভিডিঅ'টো সঁচাই মানে এটা বিশ্বাস আছে যিহেতু বহুত দূৰৰ পৰা মানুহ আহি দৰ্শন কৰিবলৈ আহে ভগৱানৰ ওচৰত সকলোৰে বিশ্বাস নিশ্চয় নেদেখাজনৰ ওপৰত নিজৰ মনটো যদি শুদ্ধকৈ যদি ঈশ্বৰক মানে সাধনা কৰে বা বিচাৰে চ' নিশ্চয় নোপোৱা নহয় সেইকাৰণে ইমান মানুহৰ সমাগম হয় কিন্তু মই ৰাতিপুৱা সোনকালে নাহিলোঁ কিবা কাম থকাৰ কাৰণে চিলাপথাৰত অলপ থাকি গ'লোঁ চ' কমেণ্ট কৰিব আপোনালোকে যেনেকৈ হ'লেও আপোনালোকে লাইকটো কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যোনে ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গৈ থাকোঁগৈ আৰু লাহে লাহে সেই গাইজ চাওক আমি সকলোৱে কাপোৰ মানে চিলোৱা দেখিছোঁ চ' এইবিলাক চাওক শিলবিলাক মানে চিলাই থৈছে ক'ব লাগিব ইটোৱে সিটোৰ পৰা যাতে এৰি নাযায় এয়া চাওক কেনেকৈ মানে চ' আমি এতিয়া একদম ৱালত পাইছোঁহি চাওক ৱালত মানে বিভিন্ন ধৰণৰ দেৱ দেৱীৰ মূৰ্তি মানে তাত মানে খোদিত কৰি থৈছে ৱালবিলাকত চ' বহুত ধৰণৰ মানে কিমান 1600 কোটি দেৱতাৰ মানে মূৰ্তি মানে তাত খোদিত কৰা আছে চ' সেয়া এক বিশেষত্ব চ' গাইজ আমি এতিয়া গেটত আহি পাইছোঁহি আৰু চ' ওলাইছোঁ আৰু সেই গাইজ এতিয়া জাষ্ট মালিনীৰ পৰা নামিলোগৈ আৰু এতিয়া লাহে লাহে যাওঁগৈ আৰু বহুত গৰম চ' কমেণ্ট কৰিব আপোনালোকে চাওক কিমান শাৰীকৈ দোকান আছে একদম এটা লাইনতে বহুত ভাল লাগিছে আৰু এইফালে গাড়ী থোৱা জেগা এইফালে চাওক দুটা লাইনত গাড়ী থোৱা জেগা আছে একদম বহুত ভাল লাগিছে একদম ছিষ্টেমেটিক আপোনালোকে আহিব পাৰে মালিনী থান দৰ্শন কৰিবৰ কাৰণে ভাল পালে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকৈ আপোনালোকক ভাল ভাল ভিডিঅ' দেখুৱাই থাকিবলৈ যত্ন কৰিম তো আজিৰ ভিডিঅ'টো ইমানে আছিলে লগ পাম এটা ভিডিঅ'ত তেতিয়ালৈকে জয় আই অসম